আমৈলতা বা শগুনীলতা নাইবা গিলৈ এই নামটো হয়তো আমি সচৰাচৰ শুনি থাকোঁ, কিন্তু ইয়াৰ ব্যৱহাৰ আৰু ক'ত পায়, কি কৰিব লাগে, কেনেকৈ খাব লাগে এইখিনি আমি নাজানো। ইয়াৰ উপকাৰিতা যথেষ্ট আছে। অম্লপিত্ত, শুল ৰোগ, চৰ্মৰোগ, মূত্ৰৰোগ, পেলুৰ বেমাৰ, বাত বেমাৰ, কেঁচুমূৰীয়া বিভিন্ন প্ৰকাৰৰ সঞ্চিজ্বৰ, জণ্ডিচ বা কমলা ৰোগ, ভিন ভিন প্ৰকাৰে হোৱা বমি, পেটৰ বিভিন্ন অসুখ, এইবিলাক এই শগুনীলতা বা গিলয়ে আৰোগ্য লাভ কৰাত সহায় কৰে, যদিহে আমি সদায় ইয়াক ব্যৱহাৰ কৰোঁ। আৰু লতাডালৰ যিবিলাক গুটি থাকিব সেইবিলাক কোনোদিনে খাব নালাগে, কাৰণ সেইবিলাক বিষাক্ত বুলি কোৱা হয়। দ্বিতীয়তে, সৰু ল'ৰা ছোৱালীক খোৱাৰ ক্ষেত্ৰত পাৰিলে 5 বা 6 বছৰৰ তলৰ সৰু ল'ৰা ছোৱালীক নোখোৱাব, আৰু খোৱালে কোনো জনা ব্যক্তিৰ পৰা সুধি লৈয়ে খুৱাব। এতিয়া আমি লতাডালৰ সৰু এটুকুৰা ল'লোঁ, প্ৰায় 1 ফুট বা 1 ফুটতকৈ অলপ চুটি হ'ব, তেনেকুৱা এটা টুকুৰা লৈ ইয়াৰ ওপৰৰ বাকলিখিনি আমি এৰুৱাম। লতাডালৰ সেউজীয়াখিনি থাকি যাব লাগিব, সেউজীয়া বাকলিখিনি আমি ওপৰৰ বাকলিখিনি এৰুৱাম। এনেকৈ এৰুৱালোঁ, আপোনালোকে দেখা পাইছে। এৰুৱা হোৱাৰ পিছত আমি ভালকৈ ধুই সৰু সৰু টুকুৰা কৰিলোঁ। এনেকুৱা টুকুৰা যাতে আমি খুন্দাত সহায় হয়, এনেকৈ আমি খুন্দি ল'লোঁ বা পিচি ল'লোঁ। এতিয়া আমি এইখিনি জুইত বহাবলৈ ৰেডি হ'ব। এইখিনি আমি এতিয়া এটা পাত্ৰত থ'ম। এনেকুৱা এটা পাত্ৰ ল'লোঁ য'ত আমি ইয়াক সহজে উতলাব পাৰোঁ। তাৰপিছত যিখিনি পানী আপোনাক প্ৰয়োজন হ'ব সিমানখিনি পানী আপোনালোকে ইয়াত ঢালিব। এনেকৈ ঢালিব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া আমি গেছ জ্বলালোঁ। এই পাত্ৰটো তাত থৈ এতিয়া আমি জুই জ্বলাব লাগিব। এনেকৈ জ্বলালোঁ। এইখিনি দেখিছে, আমি ইয়াক উতলিবলৈ দিম। কিছু সময় উতলাৰ পিছত প্ৰায় 3-4 মিনিটমান পিছত আমি ইয়াৰ গেছৰ যিটো পৰিমাণ সেইটো অলপ কমাই দিম, যাতে আমাৰ গেছো ৰাহি হয়, পানীখিনিও উতলি থাকে। এনেকৈ উতলি থাকিবলৈ দিলোঁ। পাৰিলে আমি এখন ঢাকনি দিম, যাতে ভাপখিনি ভিতৰতে ৰৈ যায়। অলপ সময় প্ৰায় 5-ৰ পৰা 6 মিনিটমান থকাৰ পিছত আমি ঢাকনিখন আঁতৰ কৰিম। এতিয়া আমি পানীখিনি হালধীয়া হৈছে নে চাম। পাতল হালধীয়া আপোনালোকে দেখিবলৈ পাব পানীখিনিত। যদি হৈছে, ইয়াক নুমাই থ'ব পাৰি। এই ভিডিঅ'টোৰ শেষত মই এই গিলৈ কেনেকৈ চিনি পাব পাৰি তাৰ বিষয়ে ক'ম। আপোনালোকে চাই থাকক। ভিডিঅ'টোত আপোনালোকে এই শগুনীলতাৰ বিষয়ে গোটেইখিনি গম পাব। এতিয়া আমি এই গেছ বন্ধ কৰিলোঁ। আমাৰ এইখিনি প্ৰায় হৈ গৈছে। এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ দিম। এনেকৈ ঢাকনি দি থ'লোঁ। অলপ সময় পিছত আমি অইন এটা পাত্ৰত এইখিনি চেকি ল'ম। এনেকৈ চেকি ল'ব লাগিব। পানীখিনি হালধীয়া দেখিছে আপোনালোকে নিশ্চয়। এনেকৈ চেকি ল'লোঁ। চেকি লোৱা হোৱাৰ পিছত আকৌ ঢাকনি দিম, যাতে অলপ ঠাণ্ডা হয়, তাৰপিছত খাব পাৰোঁ। গিলৈ খোৱা অইন এটা নিয়ম হৈছে, থেতেলীয়া গিলৈখিনি আপোনালোকে ৰাতি তিয়াই থ'ব আৰু ৰাতিপুৱা সেইখিনি চেকি কেনে খাব। ৰাতিপুৱা হোৱাখিনি বিজাল বিজাল পাব, কিন্তু এনেকৈ উতলাই খালে বিজাল নাপায়। এতিয়া মোক যিমানখিনি পৰিমাণৰ লাগিব সিমানখিনি মই এই গিলাচত ল'ম। আপোনালোকে নিজ ইচ্ছামতে ল'ব পাৰে। সৰু ল'ৰা ছোৱালীক যদি খুৱায়, তেন্তে কোনো অভিজ্ঞতা থকা ব্যক্তিক সুধি খুৱাব পাৰে। মই এই ভিডিঅ'টোত একেবাৰে সৰু ল'ৰা ছোৱালীক খোৱাৰ পৰামৰ্শ নিদিওঁ। এনেকুৱা হালধীয়া হ'ব আৰু সেইখিনি খাব পাৰি। এতিয়া আহোঁ কেনেকৈ চিনি পাম। এইবিলাক আপোনালোকে পাত দেখিছে, এইবিলাক হৈছে গিলৈৰ পাত, পাণৰ লেখীয়া। যেনেকৈ আমি তামোলৰ লগত পাণ খাওঁ, কিন্তু অলপ বেলেগ ধৰণৰ। দেখিবলৈ পাণৰ নিচিনাই লাগিব। যদিহে আপোনালোকে এই পাতত চিনি নাপায়, তেতিয়াহ'লে অইন এটা প্ৰকাৰ হৈছে, মই দেখুৱাই দিছোঁ। এই ঠাৰিডাল ল'ব, এনেকৈ ভাঁজ কৰি দিব। এনেকৈ ভাঁজ কৰিলে ভিতৰত দেখিছেনে ৰছী ৰছী নিচিনা কিছুমান বস্তু ওলাই পৰিছে, কিন্তু আপোনালোকে ছিঙিব নোৱাৰে অতি সহজে। এনেকুৱা ৰছী নিচিনা ভিতৰত
এই বাকলিখিনি গুচাই দিলে দেখিবলৈ পাইছে আহ যেনেকুৱা হয় সেনেকুৱা হৈছে। এনেকুৱাকৈ আপোনালোকে চিনি পাব পাৰে। নাইবা যদিহে আমি ইয়াৰ মূৰটো কাটি দিওঁ, এইটো দেখিছেনে কটা মূৰ, ইয়াত কিছুমান আঁচ দেখিবলৈ পাব। এইটো শুকাইছে। যদি আমি ইয়াৰ গুৰিতে কাটোঁ তেন্তে দেখা পাব কেঁচা হ'লে কেনেকুৱাকৈ চিনিব পাৰিব। এনেকুৱা কাটিলেও ফ'কাছ কৰিব পাৰিছোঁনে নাই গম নাপাওঁ। আপোনালোকে দেখিবলৈ পাইছে যে সেই শিৰাবিলাক ইয়াতো দেখিবলৈ পাইছে আৰু ফুটা ফুটা থাকিব। গিলৈৰ সোৱাদ আপোনালোকে তিতা বা উগ্ৰকৈ অহা যেন পায়। আৰু এই গিলৈডাল আপোনালোকে যদি মাটিত পেলাই থয় কেঁচাই কেঁচাই, সি তাৰ পৰা নিজে নিজে গজি আহিব। আৰু এই গিলৈডাল অতি সহজে শুকাই নাযায়। যদিহে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাওক আৰু আত্মীয়ৰ সৈতে শ্বেয়াৰ কৰক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।